কেইটামান বছৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ষ্টেটমেণ্ট দিছিল। তেনেদৰেই আগতে বৰাকভেলীৰ অসমীয়াকো ব্ৰহ্মপুত্ৰ উপত্যকাৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে লগ পালে সুধিছিল, তোমালোক বৰাকৰ সঁচাই অসমীয়া নে? এই একেই প্ৰশ্নই বহুত প্ৰশ্ন উৎপন্ন কৰে। সঁচাই বৰাকত অসমীয়া নাইনে? নে বৰাকৰ অসমীয়াৰ মাতৃভাষা অসমীয়াই নহয়? নে বিহুৱেই উদযাপন নকৰে? নে খোৱা পিন্ধা অসমীয়াৰ দৰে নহয়? নে বৰাকৰ অসমীয়াই বিহু জুৰিব নাজানে? নাম কীৰ্তন কৰা নহয়? নে বৰাকত নামঘৰেই নাই?